Hi friends, welcome to my YouTube channel JD Kitchen. আপোনাক সকলোলৈকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বনাম মছলা চিকেন গ্ৰেভি। তো তাৰ কাৰণে প্ৰথমে পিয়াজ মিহিমিহিকে কাটি লৈছো। এটা পিয়াজ মিহিমিহিকে কাটি লম আৰু এটা পিয়াজ বিলাহী নহৰু আদা লগত মিক্সাৰ দি দিম। তো এয়া পিয়াজটো ধুনীয়াকৈ মিহিমিহিকে কাটি লৈছো। এতিয়া নহৰু দুটামান থেতেলিয়াই মিহিমিহিকে কাটি ল'ম। ধুনীয়াকৈ মিহিকৈ কাটি দিছোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। নহৰু ধুনীয়াকৈ স্লাইচ কৰিছোঁ। এতিয়া মেৰিনেশ্যন আৰম্ভ কৰিম। নিমখ, হালধি, জিৰা, জলকীয়া গুড়ি আৰু ধনিয়া, গৰম মছলা সকলোখিনি দিম ধুনীয়াকৈ আৰু নেমু অকণমান দিম যাতে মাংসটো চফ্ট হয়। তো এতিয়া ধুনীয়াকৈ আৰু তেল অলপ দি দিম। তেল দি দিলে জলকীয়া গুড়ি কালাৰটো ধুনীয়া হৈ যায়। ধুনীয়াকৈ মেৰিনেশ্যনখিনি ভালদৰে হাতে মিহলাই দিব লাগে যাতে মাংসত মছলাবোৰ ধুনীয়াকৈ সোমাই যায়। এতিয়া গেছত কেৰাহীখন উঠাই দিছোঁ। এতিয়া অলপ তেল দি দিম। এতিয়া ধুনীয়াকৈ মিঠাগুড়িখিনি গৰম হৈ গৈছে। এতিয়া কাটি থোৱা দুটা আলু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। অলপ গল্ডেন কালাৰ কৰি দিম। এতিয়া অকণ ঢাকনা অকণ লগাই দিম। এয়া চব ধুনীয়া কালাৰ এটা আহি গৈছে, দেখিছে আলুটো ধুনীয়া কালাৰ আহি গৈছে। এতিয়া অলপখিনি উলিয়াই লওঁ। এতিয়া জিৰা, গৰম মছলা, তেজপাত দি দিম তেলত দি অলপ মিলাই ল'ম। অকণমান ভালকৈ মিলাই দিব যাতে তেলৰ লগত মছলাখিনি ধুনীয়াকৈ মিলি যায়। এতিয়া কাটি থোৱা পিঁয়াজ এটা হেৰিকৈ দি দিছোঁ আৰু এতিয়া আকৌ লৰাই দিছোঁ। মই যে কৈছিলোঁ আপোনাৰ যোনটো আদা ৰচুন আৰু পিঁয়াজ বিলাহী সেইটো মিক্সাৰ দি লৈছিলোঁ সেইখিনি দি পিনি এতিয়া ধুনীয়াকৈ লৰাই দিম আৰু ভালকৈ মিলাব লাগিব যাতে তেলৰ লগত ধুনীয়াকৈ মিহলি যায়। আৰু কেঁচা দুটা জলকীয়া চাই থাকিব আপোনালোকে ভিডিঅ'। এই হালধি পাউডাৰ দিছোঁ। এনেকৈ হালধি দিয়াৰ পিছত মিলাই দিছোঁ। এতিয়া মেৰিনেশ্যন কৰি থকা মাংসখিনি দি দিম। ধুনীয়াকৈ লৰাই দিম। মাংসখিনিত ভালকৈ যাতে মছলাখিনি মিহলি যায় ধুনীয়াকৈ মিহলাই দিম। 5 মিনিটৰ কাৰণে ধুনীয়াকৈ সিজিবৰ কাৰণে মাজে মাজে লৰাই থাকিব লাগে যাতে মছলা আৰু তেল মাংস চব ধুনীয়াকৈ মিলি যায়। তাৰপিছত লাহে লাহে এটা কালাৰ আহিছে, আমাৰ ৰঙচুৱা কালাৰ এটা আহিছে ধুনীয়াকৈ। মাংসটো অলপ অলপ সিজিছে আৰু এতিয়া ফ্ৰাই কৰা আলুকেইটা আলুখিনি ধুনীয়াকৈ আকৌ মছলাই দিছোঁ। মাজে মাজে আপোনালোকে মানুহখিনি লৰাই থাকিব কাৰণ মাংসখিনি মাজে মাজে লৰাই থাকিলে কি হয় আপোনাৰ ধুনীয়াকৈ মিহলি যায় মছলা। এতিয়া পানী গৰম পানী অলপ দি দিছোঁ ধুনীয়াকৈ যাতে আলুটো অলপ সিজে। মাংসখিনিতো সিজি গৈছে, আলু সিজিবৰ কাৰণে দিব লাগিব। এতিয়া মাংসখিনি অলমষ্ট হৈ গ'ল। এতিয়া গৰম মছলা পাউডাৰ দি দিছোঁ। এইবিধ 10 বিধ মছলাই মই নিজে তৈয়াৰ কৰি লৈছিলোঁ গৰম মছলাটো। এতিয়া হৈ গ'ল।
এটা বাতিত ধুনীয়াকৈ মাংসখিনি উলিয়াই লৈছোঁ। তো আপোনালোকে এনেকৈ বনাই খাই চাব আৰু গ্ৰেভিটো চব কি ধুনীয়া হৈছে। আপুনি ৰুটি বা নানৰ লগত ধুনীয়াকৈ খাব পাৰে, বহুত ধুনীয়া হৈছে খাবলৈ। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব